নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য ডাৰ্ক ৰিয়েলিটি। দ্য ডাৰ্ক ৰিয়েলিটিলৈ আপোনাক স্বাগতম জনাইছো। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। দিল্লীৰ আবকাৰী নীতিৰ অনিয়মৰ সৈতে জড়িত থকাৰ অভিযোগত উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াক গ্ৰেপ্তাৰ কৰিছে চিবিআই। চিবিআই বিষয়াসকলে প্ৰায় 8 ঘণ্টা ধৰি সোধা পোছা কৰাৰ পিছত সিসোদিয়াক গ্ৰেপ্তাৰ কৰিছে। চিবিআই আৰু এফআইআৰত 1 নম্বৰ অভিযুক্ত হিচাপে নাম আছে সিসোদিয়া। ইয়াৰ পূৰ্বে 17 অক্টোবৰত জেৰা কৰা হৈছিল। চিবিআই প্ৰথম অৱস্থাত অভিযুক্তনামাত সিসোদিয়াৰ নাম উল্লেখ কৰা নাছিল। যোৱা 19 ফেব্ৰুৱাৰী দেওবাৰে সিসোদিয়াই হাজিৰ হোৱাৰ পূৰ্বে এসপ্তাহৰ সময় বিচাৰিছিল আৰু কৈছিল তেওঁ বাজেট সম্পৰ্কীয় কামত ব্যস্ত থকাৰ বাবে সময় প্ৰয়োজন। ৰাহুল গান্ধীকো ভয় নকৰা মোদীজীয়ে মাত্ৰ এটা দলক ভয় কৰে, সেইটো হ'ল মোক জেলত ভৰাই দিব, কিন্তু আমি ভয় কৰা নাই, যুদ্ধ কৰিম। কেজৰিৱালৰ এই দেশৰ একমাত্ৰ ভৱিষ্যত। পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে মনীষ সিসোদিয়াক গ্ৰেপ্তাৰৰ শিশুৰ শিক্ষাৰ প্ৰতি অৱজ্ঞা বুলি অভিহিত কৰে। এটা টুইটত কয়, মনীষ সিসোদিয়া যি গ্ৰেপ্তাৰ কৰাটো আচলতে দিল্লীৰ লাখ লাখ শিশুৰ শিক্ষাৰ প্ৰতি অৱজ্ঞা। বিদ্যালয় নিৰ্মাতাক জেললৈ পঠোৱাটো বিজেপিৰ এজেণ্ডাৰ অংশ। আনহাতে দিল্লীৰ উৰা আবকাৰী নীতিৰ গোচৰত মনীষ সিসোদিয়াক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, তেওঁ নিৰ্দোষী, এয়া লেতেৰা ৰাজনীতি। এটা টুইটত তেওঁ কয় যে মনীষক গ্ৰেপ্তাৰ কৰাৰ বাবে ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। সকলোৱে চাই আছে, মানুহে সকলো বুজি পাইছে, মানুহে উচিত উত্তৰ দিব। লাখ লাখ শিশুৰ মৰম আৰু কোটি কোটি দেশবাসীৰ আশীৰ্বাদৰ আমাৰ লগত আছে। কেইমাহমান জেলত থাকিবলগীয়া হলে একো কথা নাই। মই ভগত সিঙৰ অনুগামী, দেশৰ বাবে ফাঁচি দিয়া হৈছিল। এনে ভুৱা অভিযোগক লৈ জেললৈ যোৱাটো সৰু কথা, সিসোদিয়াই উল্লেখ কৰিছে। সিসোদিয়া আৰু আম আদমী পাৰ্টীয়ে অভিযোগ আনে যে কেন্দ্ৰীয় সংস্থাৰ ব্যৱহাৰে দলৰ নেতাসকলক ভাৰতীয় জনতা পাৰ্টীৰ এল্লয় কৰি লৈছে। বিগত বৰ্ষৰ অক্টোবৰ মাহত সিসোদিয়াই দাবী কৰিছিল যে জেলত যোৱাৰ পৰা আঁতৰি থাকিব বিচাৰিলে চিবিআই তেওঁক বিজেপিত যোগদান কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। এই অভিযোগ চিবিআই অস্বীকাৰ কৰিছিল। আজি পুৱা দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াক আদালতত হাজিৰ কৰোৱা হয়।